হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ মই আজি নতুন ৰেচিপি এটা লৈ আহিছোঁ। তাকে কি বস্তু লাগে এবাৰ দেখাই দিওঁ। প্ৰথমে লৈছোঁ, এয়া হ'ল ৰঙালাও ফুল, আলু 2-3টামান কাটি লৈছোঁ ডোখৰকৈ। ৰঙালাও ফুল নিদিলেও হয়, অপশ্যনেল হয় এইটো। ৰঙালাও ফুল নিদিয়াকৈও বনাব পাৰি। তাৰপিছত লৈছোঁ আদা অকণমান, তাৰপিছত লৈছোঁ ৰচুন কেইফুটামান আৰু জলকীয়া 4টা, আৰু এয়া হ'ল নৰসিংহ পাত, আৰু এয়া হ'ল মান ধনিয়া। আৰু এয়া মছলাৰ ভিতৰত লৈছোঁ জিৰা এচামুচ, মিট মছলা এচামুচ, আৰু ৰেড চিলি এচামুচ, আৰু এয়া পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, আৰু এয়া ডিম। আমি এতিয়া ডিম আৰু আলুখিনি বইল কৰি ল'ম।